মই আহিছিলোঁ মহিলাপাৰাত আৰু সংবাদ মাধ্যমক দেখা পাই হিটিতকৈ ৰৈ দিলোঁ। ভাবিলোঁ কিয় ৰৈছে আৰু দেখা পালোঁ যে সকলো চাইডে বানপানী আৰু বানপানীৰ কাৰণে নিউজ চেনেলে নিউজ ল'বলৈ আহিছে। ভাবিলোঁ ময়ো অলপ নিউজ কৰি দিওঁ। এই চাৰিওফালে বানপানী হৈছে কাৰণ ৰাস্তাটো বনোৱাৰ কাৰণে কোনো চাইডে পানী ওলাই যাব পৰা নাই, সেইকাৰণে পূৰা বানপানীৰ সৃষ্টি। আৰু এয়া চেনেলে ধুনীয়াকৈ সুধি আছে প্ৰশ্নবোৰ, কিহৰ কাৰণে পানীটো ওলাই যাব পৰা নাই বা কিয় বানপানী নহয়, একচুৱেলি বৰষুণৰ পানী ওলাই যাব নোৱাৰাৰ ফলত বানপানীৰ দৰে সৃষ্টি হৈছে। কাৰণ ৰাস্তাটো ডাঙৰ কৰাৰ কাৰণে যিবোৰ ড্ৰেইন আছিল ড্ৰেইনবোৰ মৰা গৈছে আৰু সেইটো কাৰণে পানীটো ওলাই যাব পৰা নাই আৰু মানুহৰ অলপ অপকাৰ হৈছে। ধুনীয়াকৈ বুজাই আছে বাইদেউজনে। ভাবিলোঁ যিহেতু মই মহিলাপাৰ আহি আছিলোঁ আৰু মহিলাপাৰ আহি থকা দেখা পায়, ভাবিলোঁ ময়ো ভিডিঅ'টো কৰোঁ, কাৰণ ময়ো দিব পাৰিম ইউটিউবত। সেই বুলি ভাবি ময়ো ভিডিঅ'টো বনালোঁ। এইটো হৈছে নতুনকৈ বনাই থকা পথ, চিপাঝাৰৰ পৰা টংলালৈ এই পথটো নিৰ্মাণ কৰি আছে। আৰু যিহেতু বাৰিষাৰ বতৰ, অলপ হেমাহি কৰাৰ ফলত হয়তো এইখিনি হ'বলৈ পাইছে, কাৰণ পানীটো ওলাই যাব পৰা নাই, ব্যৱস্থা কৰি দিয়া নাই চৰকাৰে। আৰু বানপানী নহয়, এইটো বৰষুণৰ পানী। এইটো বৰষুণৰ পানী যাব নোৱাৰি বানপানী সৃষ্টি কৰিছে। পচা সৰা বস্তু